আজি আপোনাৰ অনুষ্ঠানটো নমস্কাৰ। আমাৰ অনুষ্ঠানটোৰ নাম হৈছে ভোগালী ভোগজোৰা। আমি এক প্ৰচেষ্টা হাতত লৈছিলোঁ যাতে উঠি অহা শিশুসকলে তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিব পাৰে। তাৰ বাবে আমি দিখৌপৰীয়া যুৱ সংঘৰ লগতে থানামুখবাসী সমূহ মহিলাৰ সহযোগত আমি এটা কৰ্মশালা কালিৰ পৰা দুদিনীয়াকৈ দিয়া হৈছে। আপোনাৰ 3 বছৰ বয়সৰ পৰা 14 বছৰ বয়সলৈকে শিশুসকলৰ বাবে। তেওঁলোকে যিহেতু এটা ৱৰ্কশ্বপ ল'বলৈ হ'লে পইচা কিছুমানৰ হাতত হয়তো অসুবিধা হ'ব পাৰে, গতিকে আমি প্ৰত্যেকটো শিশুকে তেওঁলোকৰ প্ৰতিভাখিনি যাতে বিকাশ কৰিব পাৰে তাৰ বাবে আমি এটা বিনামূলীয়া প্ৰশিক্ষণ দিছোঁ। আমাৰ প্ৰশিক্ষক হিচাপে পৰিস্মিতা মেধি আছে, লগতে ববী কাকতি ডেকা আৰু আমি 3গৰাকীয়ে মিলি আমাৰ নিজৰ যিখিনি আমি আহৰণ কৰিছোঁ বা শিকিছোঁ সেইখিনি তেওঁলোকক যাতে দিব পাৰোঁ, ভৱিষ্যতে যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে তাৰ বাবে আমি এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। যথেষ্ট সংখ্যক আমাৰ ছাত্ৰ ছাত্ৰী হৈছে, প্ৰায় 60জন ছাত্ৰ ছাত্ৰী আমাৰ হৈছে। তেওঁলোকে কালিও প্ৰশিক্ষণ আমাৰ দিয়া হ'ল, আজিও দিয়া হ'ল। আৰু এই প্ৰশিক্ষণৰ অন্তত অহা 14 তাৰিখ বিহুৰ দিনাখনি আমি সন্ধিয়ালৈ ভোগালী ভোগজোৰা নামেৰে এটি অনুষ্ঠান ৰাখিছোঁ, য'ত তেওঁলোকে নিজৰ প্ৰতিভাসমূহ তাত বিকাশ কৰিবলৈ এখন মঞ্চ পাব।